ভাৰ্টিকেল গাৰ্ডেন যিটো কনচেপ্ট সেয়া মই বহুত দেখিছোঁ, কিন্তু মই নাজানো যে এনেকৈ পকা খুঁটাত লুৰ গ্ৰিল দি ভাৰ্টিকেল গাৰ্ডেন বনোৱা হয়। এই ফটোখনে বৰ্তমান অসমত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। তেনে বলক আমি ডিছকাছ কৰোঁ আচলতে এই ফটোখনৰ মূল উদ্দেশ্য কি। ভাৰ্টিকেল গাৰ্ডেন কনচেপ্টটো বৰ্তমান অসমত যথেষ্ট বিতৰ্কৰ বিষয় হৈ পৰিছে। ছ'চিয়েল মিডিয়াত বহুতে দাবী কৰে যে অভাৰব্ৰিজৰ খুঁটাবোৰত জুবিন গাৰ্গৰ ছবি অংকন ৰোধ কৰিবলৈ লোহাৰ গ্ৰিল লগোৱা হৈছে, কিন্তু বাস্তৱতে এনেধৰণৰ গ্ৰিল বা ফ্ৰেম ব্যৱহাৰ কৰি ভাৰ্টিকেল গাৰ্ডেন নিৰ্মাণ কৰাৰ যিটো ধাৰণা সেয়া নতুন নহয়। ভাৰতৰ কেইবাখনো চহৰত বহু আগৰে পৰাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উদাহৰণস্বৰূপে চেন্নাই মেট্ৰ', দিল্লী মেট্ৰ' আৰু বেংগালুৰু মেট্ৰ'ৰ বহু খুঁটাত এই ব্যৱস্থা দেখা যায়। বেংগালুৰু চহৰত ৭০টাতকৈও অধিক মেট্ৰ' পিলাৰত ভাৰ্টিকেল গাৰ্ডেন স্থাপন কৰা হৈছে। ইয়াৰ কেইবাটাও উদ্দেশ্য আছে। প্ৰথমে চহৰখন অধিক সুন্দৰ, সেউজীয়া আৰু আকৰ্ষণীয় কৰি তোলা। দ্বিতীয়তে ধূলি বালি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ লগতে তাপ আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰাত কিছু সহায় কৰা। তৃতীয়তে নগৰ সৌন্দৰ্য বৰ্ধন আৰু পৰিৱেশ উন্নয়নমূলক পদক্ষেপৰ অংশ হিচাপে সেউজীয়া পৰিৱেশৰ সৃষ্টি কৰা। সেয়েহে কেৱল লোহাৰ গ্ৰিল লগোৱা দেখিয়েই ইয়াৰ উদ্দেশ্য কোনো নিৰ্দিষ্ট ব্যক্তিৰ ছবি অংকন বন্ধ কৰা বুলি নিশ্চিতভাৱে ক'ব নোৱাৰি। যদি সংশ্লিষ্ট বিভাগে আনুষ্ঠানিকভাৱে তেনে কোনো বক্তব্য প্ৰকাশ কৰে তেতিয়াহে সেই দাবীক নিশ্চিত বুলি গণ্য কৰিব পাৰি। এতিয়া হয়তো এই ভিডিঅ'টো চাই বহুতে মোক গালি পাৰিব, কিন্তু এইটোৱে সঁচা। এতিয়া ভাৰ্টিকেল গাৰ্ডেন যিটো কনচেপ্ট সেইটোক আপুনি কিভাৱে গ্ৰহণ কৰে সেয়া আপোনাৰ ব্যক্তিগত ধাৰণা। যদি আপুনি ভাবে যে ভাৰ্টিকেল গাৰ্ডেন কনচেপ্টটো আমাৰ অসমৰ কাৰণে উপযোগী তেন্তে উপযোগী, আৰু যদি আপুনি ভাবে যে এই কনচেপ্টটো আমাৰ অসমৰ কাৰণে উপযোগী নহয় তেন্তে উপযোগী নহয়। সেয়া আপোনাৰ একান্ত ব্যক্তিগত ধাৰণা। এতিয়া মই নকওঁ যে অসমত ভাৰ্টিকেল গাৰ্ডেনৰ প্ৰয়োজন, সেয়া চৰকাৰৰ নিজৰ ইচ্ছা। চৰকাৰে যদি বিচাৰে তেন্তে অসমত ভাৰ্টিকেল গাৰ্ডেন বনাব, তাত আপুনি বা মই মাত মাতি একো কৰিব নোৱাৰোঁ। যদিহে অসমতো ভাৰ্টিকেল গাৰ্ডেন বনোৱা হয় তেন্তে উদ্দেশ্যটো বেয়া নহ'ব। কেতিয়াবা কিছুমান কথা ধনাত্মকভাৱেও ল'ব লাগে। হয়তো আজি জুবিন দা জীয়াই থকাহেঁতেন ভাৰ্টিকেল গাৰ্ডেন কনচেপ্টটো ভাল বুলি জুবিন দাই প্ৰথমতে চাগে ক'লেহেঁতেন।